এই কিতাপখন পঢ়াম, ইতিহাস হিষ্ট্ৰীৰ আগত দেশৰ কথা। এই কিতাপখিনি পঢ়াম। আজি তোমালোকক কি দ্বিতীয় অধ্যায় পুৰণি অসমৰ ভৌগোলিক সীমা আৰু অধিবাসী চমু পৰিচয়। চোৱা, পুৰণি কালত কি আছিল, আমাৰ ভাৰতবৰ্ষৰ নাম কি আছিল, প্ৰাগজ্যোতিষপুৰ না। ৰামায়ণ আৰু মহাভাৰতত কি আছিল, ইয়াৰ নাম প্ৰাগজ্যোতিষ আৰু কামৰূপ আছিল। কিন্তু প্ৰাগজ্যোতিষ নামখন এতিয়া কি হৈছে, লোপ পাই গৈছে। প্ৰাগজ্যোতিষ নামখন আৰু নাই, কিন্তু কামৰূপ নামখন এতিয়াও আছে। অসমৰ কামৰূপ নামখন এতিয়াও আমালোকে কামৰূপ জিলাখন পাওঁ। অসমৰ ভিতৰত এটা জিলা আছে, কামৰূপ জিলা। সেইকাৰণে কামৰূপ নামটো আমালোকে এতিয়াও পাওঁ। বৰ্তমান অসমৰ পশ্চিমে কি আছিল, পশ্চিমে আছিল বাংলাদেশ আৰু পশ্চিমবংগ। তেনে আৰু পশ্চিমবংগৰ পশ্চিমে কি আছে, বিহাৰ আৰু উৰিষ্যা। বিহাৰত এটা নদী আছিল, সেই নদীটোৰ নাম কি, কৌশিক নদী। কৌশিক নদী আজিকালি কি নাম হৈছে, কোশি নদী। বুজিছা, কৌশিক নৈখনৰ নাম কি হৈছে এতিয়া, কোশি নৈ। কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ আদি পুথিত কামৰূপৰ সীমা বৰ্ণনা কৰা আছে। কামৰূপ ৰাজ্যত 4টা ভাগ। কামৰূপ ৰাজ্যত কেইটা ভাগ, 4টা ভাগ। কি কি চোৱা, ৰত্নপীঠ, কামপীঠ, হৰ্ণপীঠ বা ভুৱৰ্ণপীঠ আৰু সৌমাৰপীঠ। এই 4টা পীঠ আছে কামৰূপ ৰাজ্যত। তোমালোকে আজি মই এইখিনি তোমালোকক পঢ়ালো। ইয়াৰ ওপৰত যিকেইটা কোশ্চেন হয় তোমালোকক কোশ্চেনবিলাক মই দি দিম। তোমালোকে ভালকৈ লিখি ল'বা আৰু চেপ্টাৰখন ভালকৈ বাৰে বাৰে বুজিবা। ঠিক আছে, ৰাখি ভালকৈ থাকিবা।